মৰ্নিং কি খবৰ আপোনালোকৰ আশা কৰোঁ ভালে আৰু ময়ো পুৰা ভালে আছোঁ। মোৰ অন্য এটা নতুন ব্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম। ৰাতিপুৱা গা পা ধুই আজৰি হ'লোঁ বাৰু। এতিয়া ভাবিলোঁ ভাতকেইটা বনাই লওঁ, লগতে আপোনালোকক দিনটোনো কেনেকৈ কি কৰোঁ আপোনালোকক দেখাই থাকোঁ, তো চাই থাকক। মোৰ ভিডিঅ'ত নতুন তেওঁলোকক কৈছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে থকা বেল আইকনটো দবাই ল'ব, তেতিয়াহে মোৰ ভিডিঅ' পোনপ্ৰথমে পাব, নহয় জানো? চ' দেৰি নকৰিব, দবাই ল'ব কিন্তু দেই। চাই কেনেকুৱা লাগিছে জনাব প্লিজ। আৰু যদি বেয়া হৈছে আপোনালোকক অনুৰোধ কৰিছোঁ যে এনেকৈ কৰিব লাগে তেনেকৈ কৰিব লাগে, অলপমান বুজাই দিব। যিহেতু মই ইউটিউবত নতুন, গতিকে ইমান বৰ এটা বুজি নাপাওঁ, তো আপোনালোকে অলপ সহযোগিতা কৰিব বুলি আশা থাকিল, লগতে মোক আগবঢ়াই নিব বুলি আশা থাকিল। ভাত আৰু এইফালে বনাইছোঁ চব্জি, তো আপোনালোকে চাই থাকক। এয়া মই বনাই আছোঁ চব্জি, তো আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকক। হ'লে দাইল ৰেডি তো তেনেহ'লে আমি খাই লওঁ। বাই বাই। বহিছে, ময়ো খাই লওঁ, তেনেহ'লে আপোনালোকে ৰখি থাকক। ভাত খাব ওলাইছোঁ। ঠিক আছে, এতিয়া যাবলৈ ওলাইছোঁ নামলৈ। তো আপোনালোককো দেখুৱাওঁ বুলি ভাবিছোঁ, অকণকৈ দেখুৱাই থাকিম, আপোনালোকে চাই থাকক। অলপ বহি আছোঁ আৰু বহি ভাবিছোঁ কিনো কৰি থাকোঁ, তাকে মোবাইলটো লৈ আপোনালোকক মোৰ ল'ৰাকেইটানো কি কৰি আছে তাকে অলপ দেখাওঁ বুলি ভিডিঅ' কৰিলোঁ। তো আপোনালোকে স্কিপ নকৰি চাই থাকক। বাৰীৰ পিছফালে চাওকচোন কিমান ডাঙৰ বান্দৰ এটা, তাকেই কল দিলোঁ খাবলৈ, কেনেকৈ খাই আছে আপোনালোকে চাওকচোন। যদি ভয় লাগে বাট তথাপিও দিলোঁ আৰু মোৰ লগতে আপোনালোকেও চাওক বুলি বান্দৰটো দেখুৱালোঁ। আৰু কেনেকুৱা লাগিল ভিডিঅ'টো চাই আপোনালোকে কমেণ্টত জনাবলৈ প্লিজ নাপাহৰিব। তেতিয়া আচলতে ওলাই মেলি ৰেডি হৈ মৰিগাঁও বাকৰি গাঁৱলৈ গৈছিলোঁ। তাতে আছিল ৰাসৰ ৰিহাৰ্চল, তাকে অলপ চাওঁ বুলি গৈছিলোঁ। আৰু মই যোৱালৈ পৰা ৰিহাৰ্চল শেষেই হ'লে, তথাপিও অলপ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই যাওঁ। ভিডিঅ'টো ইমানেই আছিল। আপোনালোকৰ যদি চাই ভাল লাগিল দেন লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব, লগতে থকা বেল আইকনটো দবাই দিব।